হেল্ল' এভৰিৱান, আনচাৰী ছাৰ এটিভি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কেইটামান বাণী 12 মাহত 12টা যি বাণী আছে সেই বাণীকেইটা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। এপ্ৰিল 2026 চনত কি পঢ়িব লাগিব? প্ৰাৰ্থনাৰ সময়ত কিতাপ নপঢ়া জাতি কেৱল গামোচাই বচাব নোৱাৰে। জুবিন গাৰ্গে কোৱা বাণীটো হ'ল এপ্ৰিল মাহৰ বাবে অসম চৰকাৰে নিৰ্ধাৰণ কৰা কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। মে' মাহৰ যিটো বাণী আছে সেইটো হ'ল যিকোনো শোষণ নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে, কিন্তু আমাক শান্তি লাগে। ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো, কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰোঁ। যিকোনো শোষণ নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে, কিন্তু আমাক শান্তি লাগে। ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো, কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰোঁ। জুন মাহৰ বাণীটো হ'ল জুবিন গাৰ্গে কোৱা কথাখিনি। অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায় তেতিয়া ক'লা নিঃশেষ হয়। অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায় তেতিয়া ক'লা নিঃশেষ হয়। জুলাই মাহৰ বাণীটো হ'ল, যদিও জুলাই মাহত ছামাৰ ভেকেশ্যন থাকে, বন্ধ থাকে, জুবিন গাৰ্গৰ যিটো বাণী জুলাই মাহৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে সেইটো হ'ল মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। আগষ্ট মাহৰ যিটো বাণী জুবিন গাৰ্গৰ সেইটো হ'ল মই জাতিভেদ বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। মই জাতিভেদত বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। এই বাণীটো হ'ল আগষ্ট মাহৰ বাবে প্ৰাৰ্থনাৰ সময়ত এই বাণীটো গাব লাগিব। মই জাতিভেদ বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। ছেপ্টেম্বৰ মাহৰ যিটো বাণী সেইটো হ'ল নাম থাকিলে বদনাম থাকেই। যিজনৰ নাম থাকে সেইজনৰ বদনাম থাকে। নাম থাকিলে বদনাম থাকে, কথাষাৰ জুবিন গাৰ্গে কোৱা। এইটো ছেপ্টেম্বৰ মাহৰ কাৰণে নিৰ্ধাৰণ কৰা। অক্টোবৰ মাহৰ কাৰণে যিটো জুবিন গাৰ্গৰ বাণী সেইটো হ'ল কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে। সেইটো লৈয়েই মই আগুৱাই গৈ আছোঁ সদায়। কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে। সেইটো লৈয়েই মই আগুৱাই গৈ আছোঁ সদায়। নৱেম্বৰ মাহৰ কাৰণে যিটো বাণী সেইটো হ'ল পৃথিৱীখন দুটা বস্তুৱে চলায়, এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়। পৃথিৱীখন দুটা বস্তুৱে চলায়, এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়। ডিচেম্বৰ মাহৰ যিটো বাণী সেইটো হ'ল কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ। কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ। জানুৱাৰী মাহৰ যিটো বাণী জুবিন গাৰ্গৰ সেইটো হ'ল নতুন প্ৰজন্মই যদি অকল পাঠ্যপুথিৰ মাজত সীমাবদ্ধ থাকে তেন্তে তেওঁলোকে শিক্ষা ঠিকেই লাভ কৰিব, কিন্তু জ্ঞান নাপাব। চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব। নতুন প্ৰজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব, কিন্তু জ্ঞান নাপাব। চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব। ফেব্ৰুৱাৰী মাহৰ বাণীটো হ'ল ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে। ভগৱান ফুলত থাকে, গছত থাকে। ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে। ভগৱান ফুলত থাকে, গছত থাকে। আৰু মাৰ্চ মাহৰ বাণীটো হ'ল শৈক্ষিক বৰ্ষৰ অন্তিমটো বাণী মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম। মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে।